Hello everyone, please মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো দবাই দিব মোৰ সকলো ভিডিও প্ৰথমে Question number 2 to চোৱা 4 cm 5 cm 6 cm বাহুৰ এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যা বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 2/3 গুণ হয় অৰ্থাৎ আমি এটা ত্ৰিভুজ আঁকিব লাগিব আৰু 3 ভাগৰ 2 অংশ তাৰ 2/3 গুণ আমি এটা সৰু ত্ৰিভুজ কি আঁকিব লাগিব সৰু ত্ৰিভুজ এটা আঁকিব লাগিব হয়নে এতিয়া প্ৰথমে আমি এইটো ত্ৰিভুজ আঁকি লম সো প্ৰথমে কি কৰিম ফাৰ্ষ্টতে আমি 6 cm ইয়াত জুখি লম 6 cm সোৱা ধৰিলে এইখিনি পৰা এইখিনিলৈ কিমান হ'ল 6 cm হয়নে 6 cm হ'ল ইয়াৰ নাম দিছো এ বি ঠিক আছে তাৰ পিছত আমি কিমান আছে আৰু এটা 4 আছে এটা 5 আছে সোৱা আমি ইয়াত পেন্সিল কম্পাসে জুখি লম 4 কিমান হয় সোৱা জুখি লৈছো এইখিনিলৈকে 4 হৈছে হয়নে অকমা সৰু হ'ব লাগিব হয়নে তাৰপিছত আমি কি কৰিম এই বি বিন্দুটোত লৈ তাৰ পাছত বি বিন্দুত কেন্দ্ৰ কৰি আমি এইখিনি এটা চাপ আঁকিলো এবাৰ আমি আকৌ কিমান জুখি লম 5 cm হয় 5 cm জুখি লোৱা তাৰ পিছত আমি আকৌ এ বিন্দুটো কেন্দ্ৰ কৰি এইখিনিতে আকৌ এটা চাপ আঁকি দিম এতিয়া দুইটা চাপ আঁকুতে দেখিছানে কোনটো বিন্দুত ছেদ কৰিছে কোনটো বিন্দু ছেদ কৰিছে এইটো বিন্দুত হয়নে আৰু এই বিন্দুটোৰ নাম দিম আমি সি বুলি ঠিক আছে এতিয়া আমি কি কৰিম সি আৰু এ টো সংযোগ কৰি দিম তেনেকৈ সি আৰু বি টো কি কৰিম সি আৰু বি টো সংযোগ কৰি দিম এতিয়া আমি এডাল কিমান সেন্টিমিটাৰ পালো 6 সেন্টিমিটাৰ এডাল 4 সেন্টিমিটাৰ আৰু এডাল 5 সেন্টিমিটাৰ জোখৰ আমি এটা কি পালো ত্ৰিভুজ পালো এতিয়া আমি ফাৰ্ষ্টতে কি কৰিব লাগিব এই সি বিন্দুত এটা কি আঁকিব লাগিব সূক্ষ্ম কোণ আঁকিব লাগিব সোৱা সূক্ষ্ম কোণটো যদি আমি আঁকো কি হ'ব সূক্ষ্ম কোণ কি কৰো প্ৰথমে এটা চাপ আঁকো হয় তাৰপিছত চাপটো আঁকোতে এ বি ওপৰ কোনটো বিন্দুত ছেদ কৰিছে এইটো বিন্দুতে বহুৱাই পেলাই আমি এইখিনিতে আকৌ এটা কি আঁকিম চাপ এটা আঁকিম হয়নে তেতিয়া কোনটো বিন্দুত ছেদ কৰিছে এইটো বিন্দুত ছেদ কৰিছে তাৰপিছত এইকেইটা সংযোগ কৰি আমি এটা কি আঁকিম তেতিয়া সূক্ষ্ম কোণ আঁকিম হয়নে এতিয়া এই সূক্ষ্ম কোণটোৰ নাম দিছো বি এ আৰু এইখিনিতে দিছো এক্স ঠিক আছে এতিয়া আমাক দিয়া অনুপাতটো কিমান আছিল 2/3 আছিল 2/3 ভিতৰ ডাঙৰ কোনটো 3 টো ডাঙৰ গতিকে আমি এই এক্স বাহুডালৰ ওপৰত কেইটা ভাগ কৰিম সমানে তিনিটা ভাগ কৰিম সোৱা আমি নিজৰ ইচ্ছামতে এটা জোখ লৈ লৈছো তেনেকৈ আমি তিনিটা ভাগ কৰিম এটা দুটা আৰু এটো হল কেটা তিনটা ঠিক আছে আৰু তেনেকৈ আগৰটো হতে একে এটো হ'ব a1 এটো হ'ব a2 আৰু এটো হ'ব কি a3 ঠিক আছে এতিয়া আমি a3 টো আৰু b2 ইহত দুটাক আমি সংযোগ কৰি দিম a3 আৰু b2 হল সংযোগ কৰি দিলু সংযোগ কৰাৰ পিছৰ ষ্টেপটো কি হ'ব জানানে সংযোগ কৰাৰ পিছৰ ষ্টেপটোত হ'ব আমি এইখিনিত এটা bx ডাল যেতিয়া সংযোগ কৰি দিলু ইয়াৰ সমান্তৰালকৈ আমি এইখিনি ডাল আকৌ ৰেখা আঁকিম ঠিক আছে সমান্তৰাল আঁকিম আৰু কোনটো বিন্দুৰ পৰা a2 বিন্দুৰ পৰা bx b a3 সমান্তৰালকৈ এই বি বিন্দু গামি আমি এইখিনিতে এডাল কি আঁকিম সমান্তৰাল আঁকিম সমান্তৰাল এটা কেনেকুৱা হ'ব হেতু কাৰণে এটা নিয়ম আছে প্ৰথমে কি কৰিব লাগিব a3 বিন্দুৰ কেন্দ্ৰ কৰি এইখিনিতে এটা চাপ আঁকি দিয়া ঠিক আছে এইখিনিতে আঁকি কি কৰিছো আমি এটা চাপ আঁকিছো সেই একেখিনি চাপ লৈ আমি কি ৰাখিছো a2 লৈছো লৈ আকৌ লৰচৰ নকৰাকৈ আমি এইখিনিতে আকৌ এটা কি আঁকিছো চাপ আঁকিছো ঠিক আছে তাৰ পিছত কি কৰিব লাগিব জানানে এইখিনি আৰু এইখিনি যোনটা বিন্দু সেট কৰিছে
আমি সেইখিনি জোখটো আঁকি ল'ব লাগিব কিমান হ'ব চোৱা এইখিনি মিলিছেনে হয় এইটো বিন্দু আৰু এইটো বিন্দু য'ত ছেদ কৰিছে আমি তাৰ পৰা কি কৰিব লাগিব বিন্দুটো লৈ ল'ব লাগিব লৈ এইখিনিত যোৱা এইডাল চাপ ক'ত আছিলে এনেকৈ আছিলে অকণমান মই ইয়াৰ ওপৰতে দি দিছোঁ দেই যাতে ধৰিব পৰা ভালদৰে হয়নে এইডাল আছিলে এইডালৰ ওপৰত আমি এইখিনিতে আকৌ এটা চাপ আঁকিম চোৱা হ'ল এতিয়া এই বিন্দুটো আৰু এইটো বিন্দুটো সংযোগ কৰি দিয়া এই বিন্দুটো আৰু এইটো বিন্দু সংযোগ কৰি দিয়া দি এনেকৈ আগলৈ দি দিয়া এতিয়া আমি যিডাল আঁকিলোঁ এইটোৱে এইখিনিত বিন্দুত ছেদ কৰিছে আৰু অৰ্থাৎ এই বিন্দুৰ নাম দিওঁ বি ডেছ বুলি ঠিক আছে এই বিন্দুৰ নাম দিছোঁ কি বি ডেছ অৰ্থাৎ এইডাল আৰু এইডাল কি হ'ল সমান্তৰাল হ'ল ঠিক তেনেকৈ আমি কি কৰিব লাগিব এইখিনিটো বি বিন্দুটো এটা কি আঁকিব লাগিব সৰুকৈ চাপ আঁকিব লাগিব হ'ল সেই একেটা জোখ লৈ আমি আকৌ বি ডেছ বিন্দুটোৰ এটা চাপ আঁকিব লাগিব সমান্তৰাল আঁকিবৰ কাৰণে দেই তাৰপিছত কি কৰিব লাগিব আমি এইখিনি জোখ জুখি ল'ম কিমানত গৈ পাইছে অকণমান এইটো এডজাষ্ট কৰি লওঁ ৰ'বা হয়নে আমি এইখিনি জুখি ল'ম চোৱা ইমানখিনিয়ে হয় গতিকে আমি এইটো বিন্দুত লৈও আমি এইখিনিতে কি কৰিম আকৌ এটা চাপ আঁকি দিম হয়নে এইটো এটা বিন্দু হ'লনে নাই এতিয়া আমি এই বিন্দুটো আৰু বি ডেছ আমি চাপ আঁকোতে যিটো বিন্দু পালোঁ সেইটো আৰু বি ডেছ দুইটাকে আমি কি কৰিম সংযোগ কৰি দিম সংযোগ কৰিতে ইয়াৰ আগলৈ লৈ যাম লগতে এইটো এটা বিন্দু পালোঁ নে নাই এইটো বিন্দুৰ নাম হ'ব চি ডেছ এতিয়া চোৱা এ বি ডেছ আৰু চি ডেছ আমি যিটো ত্ৰিভুজ পালোঁ এই ত্ৰিভুজটোৱে হ'ল আমাৰ কি আঁকিবলগীয়া ত্ৰিভুজটো ঠিক আছে এ বি চি ত্ৰিভুজৰ 3 ভাগৰ 2 ভাগ অংশটোৱে হ'ল এইটো এতিয়া আহিল কি অংকনৰ প্ৰণালী প্ৰথম ষ্টেপটো আছিলে কি আমি এ বি ইজ ইকুৱেল 6 সেণ্টিমিটাৰ বি চি ইজ ইকুৱেল 4 সেণ্টিমিটাৰ আৰু এ চি ইজ ইকুৱেল 5 সেণ্টিমিটাৰ বাহু বিশিষ্ট এটা ত্ৰিভুজ আঁকিলোঁ হয়নে ইয়াক লিখিম অঁকা হ'ল হয় তাৰ পিছৰ ষ্টেপটোতে কি কৈছিলোঁ 2 নম্বৰ ষ্টেপত আছিলে কি এই ত্ৰিভুজটো আঁকি লোৱাৰ পিছত আমি এ বিন্দুত এটা কি আঁকিছিলোঁ সূক্ষ্ম কোণ আঁকিছিলোঁ আৰু বি এ এক্স হয়নে এ বিন্দুত এটা সূক্ষ্ম কোণ বি এ এক্স অঁকা হ'ল তাৰপিছত অঁকাৰ পিছত কি কৈছিলোঁ আমি সূক্ষ্ম কোণটো আঁকি লোৱাৰ পাছত এ এক্স বাহুৰ ওপৰত আমি কি লৈছিলোঁ একে একে জোখৰ এইখিনিৰ পৰা এইখিনিলৈ যিমান লৈছিলোঁ এইখিনিৰ পৰা এইখিনিলৈ সিমান আৰু এইখিনিৰ পৰা এইখিনিলৈ সমান সমান জোখত আমি কি লৈছিলোঁ 3টা বিন্দু লৈছিলোঁ হয়নে A1 A2 আৰু A3 ইয়াক কি বুলি লিখিম আৰু এক্স বাহুৰ ওপৰত A1, A2 আৰু A3 লোৱা হ'ল য'ত এইখিনি দূৰত্বখিনি কি আছিলে সমান সমান আছিলে অৰ্থাৎ য'ত A1 ইজ ইকুৱেল A1 A2 ইজ ইকুৱেল A2 A3 তাৰ পিছৰ ষ্টেপটো কি আছিলে A3 আৰু বি সংযোগ কৰা হ'ল হয়নে আমি তাকে লিখিম A3 আৰু বি সংযোগ কৰা হ'ল হয় তাৰপিছত কি আছিলে চোৱা তাৰ পিছৰ ষ্টেপত আমি কি কৈছিলোঁ A3 B
ATB সমান্তৰালকৈ আমি এটোৰ পৰা কি আঁকিছিলোঁ এটা ৰেখা আঁকিছিলোঁ যি AB কি বিন্দুত ছেদ কৰিছিলে B ডেছ হয়নে আমি তাকে লিখিম চোৱা ATB সমান্তৰালকৈ এটো বিন্দুৰ পৰা এডাল ৰেখা অঁকা হ'ল আৰু অৰ্থাৎ এই ৰেখাডালে AB B ডেছ বিন্দুত ছেদ কৰিছে হয়নে অৰ্থাৎ হোৱা এইডালে AB কি বিন্দুত ছেদ কৰিছে B ডেছ বিন্দুত ছেদ কৰিছে তাৰ পিছৰ ষ্টেপটো আহিলে কি তাৰ পিছত আমি আকৌ কি কৈছো চোৱা BC ডালটো আমাৰ আছিলেই আকৌ তেনেকৈ BC সমান্তৰালকৈ কি আঁকিছো B ডেছ বিন্দুৰ পৰা এডাল ৰেখা আঁকিছো যি AC কি বিন্দুত ছেদ কৰিছে C বিন্দুত ছেদ কৰিছে আমি আকৌ ঠিক একেদৰে লিখিম চোৱা BC সমান্তৰালকৈ B ডেছ বিন্দুৰ পৰা এডাল ৰেখা অঁকা হ'ল আৰু AC কি বিন্দুত ছেদ কৰিছিলে C ডেছ বিন্দুত ছেদ কৰিছে হয়নে নেক্সট ষ্টেপত কি আহিব ছেদ কৰোঁতে কি কৰিলোঁ আমি এতিয়া নতুনকৈ এটা ত্ৰিভুজ পালোঁ নে নাই AB ডেছ C ডেছ আৰু AB ডেছ C ডেছে হৈছে আমাৰ অংকন কৰিবলগীয়া ত্ৰিভুজটো এতেকে ত্ৰিভুজ AB ডেছ C ডেছ এই হ'ল আমাৰটো নেলিখিলেও অংকন কৰিব লগা ত্ৰিভুজ ঠিক আছে এইটোৱে আছিলে অংকনৰ 2 নম্বৰ টাইপটো ঠিক আছে তাৰে ভিতৰত পৰীক্ষাত অহা মই তাৰে দুটা নিয়মৰ কৰি দিলোঁ আৰু 3 নম্বৰটো মই দেখাম বাৰু অতি সোনকালে